নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি এই ভিডিঅ'টোত বৰ্তমান পোৱা ফল বগৰীৰ বিষয়ে কিছু কথা ক'ব লৈছোঁ। বগৰী হৈছে এটা সহজলভ্য ফল। মই আজি আপোনালোকক এই ফলটোৰ কিছুমান উপকাৰিতাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমাৰ মাজত কিছুমান অন্ধবিশ্বাস আছে যে বগৰী খালে কাহ হয়, কিন্তু আচলতে কাহ আৰু শ্বাসজনিত ৰোগ ভাল হোৱাত বগৰী সহায়হে কৰে। ক'লা নিমখৰ লগত বগৰী খালে অভোক আৰু আজীৰ্ণ আঁতৰ হয়। বগৰী গছৰ কুমলীয়া পাত চোবাই খালে মুখৰ ঘাঁ ভাল হয়। চকুত আচিনা উঠিলে 5 বা 7 খিলা বগৰীৰ পাতেৰে সেকিলে উপশম পোৱা যায়। বগৰীৰ অতবোৰ গুণ থকাৰ বাবে সাহিত্যিক ডক্টৰ মহেশ্বৰ নেওগদেৱে বগৰীক সপোনপুৰীৰ হীৰা বুলি কৈছিল। বগৰী গছৰ পাতক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। সেইবাবে কোনো ঠাইত মৃতকৰ অন্তিম সৎকাৰৰ গা ধুৱাবলৈ ব্যৱহাৰ কৰা পানীত বগৰীৰ কেইখিলামান পাত মিলাই দিয়া হয়। বমি ভাৱ হ'লে বগৰী খালে বমি ভাৱ নাইকিয়া হয়। কাহ হ'লে বগৰীৰ শিপা থেতেলিয়াই খালে কাহ ভাল হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। নমস্কাৰ।